নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ এই অসম এণ্টাৰটেইনমেণ্ট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মই যোৱাকালি মামাহঁতৰ ঘৰলৈ আহিলোঁ, তো আজি কাজিনবোৰৰ লগত ক'ত যাওঁ কি কৰোঁ দেখুৱাই আছোঁ। আজি মই যাব আহিছোঁ ব্ৰিজাৰ এখন ব্ৰিজৰ বোগনভিল্লা। ইনষ্টাত ইউটিউবত চাই আছোঁ, ভাল লাগিছে, তো আজি ময়ো যাই চাওঁ, আপোনালোককো দেখুৱাম কেনেকুৱা। আৰু এতিয়া আমি আহি পাই গৈছোঁ বোগনভিল্লা। তো চাওঁ, এতিয়া সোমাম ভিতৰত, চাওঁ কেনেকুৱা লাগে ভিতৰৰ পৰিৱেশটো চাওকচোন। আৰু ইয়াত চাওক কাজিনবোৰ চব ফটো উঠোৱাত ব্যস্ত। এয়া দেখিবলৈ হৈছে চাগে চব ফটো উঠোৱাত ব্যস্ত আছে। আৰু আমি তাৰ পৰা ওলাই আহিলোঁ, কাৰণ তাৰ পৰিৱেশটো আমাৰ ওচৰৰ পৰা ইমান এটা ভাল নালাগিল। তো আমি ওলাই আহিছোঁ, এতিয়া ভোকো লাগিছে, দুজন হ'ব, এতিয়া কিবা এটা খাওঁ বুলি আহিছোঁ। এতিয়া আমি আহিছোঁ ধৰাপুৰৰ ফুড ষ্টেণ্ডখনলৈ, ইয়াত খাওঁ অলপ, কিবা ভোকো লাগিছে, তো কি খাওঁ দেখুৱাই আছোঁ। আৰু এতিয়া মই ভিতৰলৈ এণ্ট্ৰি কৰিছোঁ, ভিতৰত সোমাই আপোনালোকক পৰিৱেশটো দেখুৱাই আছোঁ। চাওকচোন বাৰু পৰিৱেশটো কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মোৰ ভাল লাগিল, আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। তো চাই যাওক, এইটো আমাৰ টিকলাটো এতিয়া বহিছোঁ, মেনুখন দিছে, মেনুখন চাওঁ বাৰু কি আছে, কি অৰ্ডাৰ কৰিব পাৰি। বহুত গৰম পৰিছে, তো আমি প্ৰথমতে কেক অৰ্ডাৰ কৰিছোঁ, তো এতিয়া অলপ খাই লৈছোঁ। খাই উঠি আমি যি অৰ্ডাৰ কৰিছিলোঁ সেইটো আহি পাব এতিয়া, তো খাম আৰু খোৱাৰ আগত হেণ্ড ৱাছ কৰোঁ বুলি আহিছিলোঁ, তো বহুত ভাল লাগিল ৱাছৰুমটো, তো দেখুৱাই দিলোঁ অকণমান। আৰু আমাৰ খানা ৰেডি। তো আমি অৰ্ডাৰ কৰিছিলোঁ বিৰিয়ানী, বাটাৰ নান, ৰাইচ এণ্ড বাটাৰ চিকেন। তো খালোঁ সকলোৱে মিলি, ভাল লাগিল। এতিয়া আমি খাই উঠি এক্সিট হ'লোঁ, ওলাই আহিছোঁ। আৰু এনেকৈ আহি আমি ঘৰ পালোঁ। আজিৰ ভিডিঅ'টো ইমানতে আছিল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।